অসমৰ খিলঞ্জীয়া জনসাধাৰণে ইংৰাজৰ শাসন কালৰে পৰাই অস্তিত্বৰ সংকটত ভুগি আহিছে। ইংৰাজে সদায় প্ৰব্ৰজনক উৎসাহ দিছিল যাতে খিলঞ্জীয়াৰ সমৰ্থনৰ অবিহনেও কাম কাজ চলাই নিব পাৰে। তেতিয়াৰ পৰাই প্ৰব্ৰজিত সমস্যাৰ বিৰুদ্ধে জনমত গঠন হ'বলৈ ধৰে। ইংৰাজৰ শাসন কালতেই সেই সময়ত প্ৰব্ৰজনৰ বিৰুদ্ধে কিছুমান স্থানত প্ৰতিবাদো সাব্যস্ত হৈছিল। এইদৰে অসমীয়া জাতিয়ে আৰম্ভ কৰা মহাৰণ 1979 চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ব্যাপক ৰূপ লয়। এই মহাৰণৰ ফলস্বৰূপে 860 জন অসমীয়া ডেকাৰ কেঁচা তেজৰ বিনিময়ত 1985 চনৰ 14 আগষ্টৰ মাজনিশা অসম চুক্তি স্বাক্ষৰ হয়। এই চুক্তিৰ আধাৰতেই 1971 চনৰ 24 মাৰ্চ দিন ধাৰ্য কৰি NRC প্ৰস্তুত হৈ আছে। এইখিনিতেই কওঁ, অসম আন্দোলন হৈছিল 1951 চনৰ নাগৰিকপঞ্জীৰ ভিত্তিত অবৈধ বিদেশী নাগৰিক চিনাক্ত আৰু বহিষ্কাৰৰ দাবীত। কিন্তু তদানীন্তন অসমৰ পৰিস্থিতি, আন্দোলনটোৰ শেষলৈ জনসাধাৰণৰ নিৰ্লিপ্ততা আৰু কেতবোৰ আন্তৰ্জাতিক বুজাবুজিৰ বাধ্যবাধকতাৰ বাবেই 1972 চন ধাৰ্য হয় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। এইদৰেই অসমীয়া খিলঞ্জীয়া জাতিটোৰ লগত এজাক বিদেশী চামিল হৈ পৰে। অসম চুক্তি ৰূপায়ণৰ দীৰ্ঘ সময়ৰ অন্তৰালত 2018 চনৰ 30 জুলাইত NRC পূৰ্ণাংগ খচৰা প্ৰকাশ হ'ল। NRCৰ বাবে আবেদন কৰিছিল 3,29,91,384 জন লোকে। ইয়াৰে 2,89,83,677 গৰাকীৰ নাম পূৰ্ণাংগ খচৰাত প্ৰকাশ হয়। এই খচৰাৰ পৰা বাদ পৰিল 40,07,707 জন লোকৰ নাম। ইয়াৰে 2,48,000 ডি ভোটাৰ আৰু বিদেশী ন্যায়ালয়ৰ গোচৰ চলি থকা লোক। আৰু বাকীখিনি বাদ পৰিছে নথিপত্ৰ খেলিমেলি, বংশবৃক্ষৰ বিসংগতি, লিকেচি ডাটাৰ বিসংগতিৰ বাবে। এই লোকসকলে 30 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈ পুনৰ প্ৰপত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে জমা দিব পাৰিব। তাৰ পাছতো এইসকল লোকৰ বাবে অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিব, যাৰ দ্বাৰা তেওঁলোকে নিজৰ নাম NRC উঠোৱাৰ বাবে চেষ্টা কৰিব পাৰিব। এতিয়া কথা হ'ল, এই 40 লাখ লোক যদি বিদেশী বুলি চিনাক্ত হৈ যায়, তেনেহ'লে এই বৃহৎ সংখ্যক লোকৰ কি হ'ব? কোনো ব্যক্তিয়ে এই খচৰাত নাম নাথাকিলেও চিন্তিত আৰু শংকিত হ'ব নালাগে। আৰু এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যনৰ এই সাংবিধানিক প্ৰক্ৰিয়াটোৰ লগত চামিল হ'ব পৰাকৈ আমাৰ প্ৰতিটো ৰাজনৈতিক দলে আৰু চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে ৰাইজক সহযোগিতা আগবঢ়োৱা হ'ব। ইতিমধ্যে এই লোকসকলক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনীতি আৰম্ভ হৈছেই। কোনো ৰাজ্যই এইসকল লোকক আমন্ত্ৰণ জনোৱাও দেখা গৈছে। যদি এনে হয়, তেনেহ'লে সেই ৰাজ্যৰ পৰিচয় লৈ পুনৰ এইসকল অসমলৈ ঘূৰি নাহিবনে? এতিয়া ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব হ'ল এই 40 লাখৰ ভিতৰত যিসকল অবৈধ বুলি চিহ্নিত হয়, তেওঁলোকক অতি সোনকালে বহিষ্কাৰৰ পৰিকল্পনা কৰিব লাগে। জানিব পৰা মতে বাংলাদেশ বা অন্য দেশৰ সৈতে এই বিদেশী নাগৰিকৰ সন্দৰ্ভত কোনো বিশেষ আলোচনা বা চুক্তি হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত বিদেশীসকলক লৈ আগন্তুক প্ৰতিচ্ছবি ধুঁৱলি কুঁৱলী। ৰাষ্ট্ৰসংঘ বা আন্তঃৰাষ্ট্ৰীয় সূত্ৰসমূহে এই ক্ষেত্ৰত কি কয় সেয়াও লক্ষণীয় হ'ব। আনফালে ইতিমধ্যে খচৰাত নাম অহা লোকসকলৰ মাজতো বিদেশী ন্যায়ালয়ে বিদেশী বুলি চিনাক্ত কৰা ব্যক্তিৰ নামো খচৰাত আহিছে। এতিয়া প্ৰশ্ন, এনেবোৰ বিদেশীয়েই যদি সোমাই পৰিল, তেনেহ'লে অন্য কিমান বিদেশী সোমাল সেয়া তাৰ সন্দেহ নথকা নহয়। এনে বিদেশীবোৰৰ কি হ'ব? এইটো আজি লাখটকীয়া প্ৰশ্ন। আনহাতে বহু লোকে NRCৰ বাবে আবেদনেই কৰা নাই বুলি বাতৰি প্ৰকাশ হৈছে। তেওঁলোকৰ বাবে কি ব্যৱস্থা ল'ব চৰকাৰে, সেইটোও লক্ষণীয় হ'ব। আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে জড়িত আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ। নমস্কাৰ।